কণমানি আৰু হাজবেণ্ডৰ সৈতে। আনকি ইমানেই মৰম পত্নীৰ প্ৰতি যে তেখেতৰ স্বামীয়ে জন্মদিন বুলি নিজে কেক বনাই ছাৰপ্ৰাইজ গিফ্ট কৰিছিল পল্লৱীক। কি গম পাইছে আজি মোৰ বাৰ্থডে আৰু এয়া দেখিছেনে এইটো কেক হৈছে হাজবেণ্ডে বনোৱা কেক। মোক ছাৰপ্ৰাইজ কৰিবলৈ আহিছিলে, মই অকণমান দেৰিৰ কাৰণে মানে উশাহটোহে বন্ধ হৈ গৈছিলে। মানে চাওকচোন বাৰু, যিহেতু মই কেক বনাওঁ ঘৰতে এনেই আৰু ঘৰতে খাবলৈ বুলি, বস্তুবোৰ আছিলে যে তেওঁ কেনেকৈ কি কৰি পেলাই বনালে নাজানো, মোক কিটচেনত সোমাবলৈ দিয়া নাই। মই এইটো প্ৰডাক্ট দেখি মই আচৰিত, মানে যিমানেই যি নহওক কোনোবাই কষ্ট কৰি বনাই আনিছে, লাগিলে যি হওক আৰু মানে। আৰু এয়া চাওক তেখেতৰ হাজবেণ্ডক আনকি খুৱাইও দিছিল কেকটোৰ কিছু অংশ তেওঁ নিজে বনোৱা বুলি। আনকি সেইদিনা জন্মদিন বুলি তেখেতৰ হাজবেণ্ডে পল্লৱীক ফুৰাবলৈও নিছিল বাহিৰলৈ। কণমানি লয়ৰ সৈতে এটি ধুনীয়া সময় পাৰ কৰিছিল তেওঁলোকে আৰু এটি মুহূৰ্তৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল পল্লৱীয়ে। জন্মদিন বুলি এখন ধুনীয়া শাৰী পিন্ধি ওলাই গৈছিল পল্লৱী। দেখাত সুখী যেন লগা এটা মৰম লগা পৰিয়াল। তাৰপিছতো কোনোবাই কৈছে যে তেখেতৰ স্বামীয়ে হয়তো শাৰীৰিক মানসিক অত্যাচাৰ কৰিছিল আৰু শাৰীৰিক মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি পল্লৱী গগৈয়ে দীঘৌ বুকুত জাপ দিলে। কাৰ ভুলৰ বাবে আচলতে এনে হ'ল কোনেও নাজানে। এতিয়া পুলিচৰ তদন্তলৈ আহিলেহে আচলতে আমি আচল কথাটো জানিব পাৰিম। যি কি নহওক কণমানি ল'ৰাৰ আত্মাই যেন চিৰ শান্তি লাভ কৰে তাৰ বাবে আপোনালোকে নিশ্চয় ভগৱানৰ ওচৰত